নমস্কাৰ, আজিৰ ভিডিঅ'টি পাকঘৰৰ পৰা আৰম্ভ কৰিছোঁ। আৰু এইফালে মোৰ হাজবেণ্ডে মোক বনোৱাত সহায় কৰি দি আছে। আৰু ইয়াতে বাবু বহি আছে, চাবচোন সি এটা ৰাইমছ শুনিলে কেনেকৈ হাঁহে। Johnny, 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 yes papa, eating sugar, no papa, telling lie, no papa, open your mouth, ha ha ha. তাৰে হাঁহিটো মোৰ বিৰাটেই ভাল লাগে। আৰু এইফালে মই পিচি আছোঁ গৰম মছলা, গিলাচতে এনেদৰে লৈ লৈছোঁ। মই এনেকৈ পিচিব ভাল পাওঁ। মোৰ পিচি লোৱা হৈ গ'ল আৰু তেওঁ ইফালে মাছ ভাজি আছে। আৰু দেখাই আছোঁ ৰ'ব, এইখিনিতে আমাৰ বাবু চেয়াৰত বহি আছে। মই তাক এনেদৰে বহাই থৈ দিওঁ। অকলশৰীয়া মানুহ যিহেতু তাক মই ভাত বনাব সময়ত এনেদৰে লগত ৰাখোঁ। আজি দেউতাক কামত যোৱা নাই কাৰণে মানে বেছি চিন্তা হোৱা নাই, নহ'লে ভয় লাগে। সি বাহিৰত ওলাই যাব পৰা হৈছে আৰু ওচৰতে পুখুৰী আছে, বেয়া বেয়া চিন্তাবিলাক আহি থাকে। আৰু এইটো যোৱাকালি তেওঁ অনা ঠাণ্ডা বটল আছিল, তেওঁ আনিছিল, ৰাতি হোৱাৰ কাৰণে নাখালোঁ। এতিয়া বহুত গৰম পৰিছে যিহেতু ভাবিলোঁ খাই দিওঁ আৰু। কি যে ভাল লাগিছে নহয় খোৱাৰ লগে লগে। আৰু এয়া বইল দালি লৈ লৈছোঁ মুড়ি ঘণ্ট বনাবৰ কাৰণে। আজি তেওঁৰ খুবেই ইচ্ছা যাই আছে বুলি খাবৰ কাৰণে, পাৰণৰে বনাওঁ সেইকাৰণে। আৰু এইফালে লৈছোঁ গৰম মছলা, আৰু এয়া এটা পিঁয়াজ, পাঁচফোৰণ আৰু কেইটামান ৩-৪টামান জলকীয়া লৈ লৈছোঁ। এতিয়া পিঁয়াজখিনি বহাই দিম মাছৰ তেলখিনিতে। কেৰাহীটো ইমান গৰম হৈছে যে মোৰ ওচৰৰ পৰা দিবৰ কাৰণে ভয়ে লাগিছে, সেইকাৰণে দূৰৰ পৰা দলিয়াই দলিয়াই দি আছোঁ, কিন্তু নাপায় এনেকুৱাকৈ ৰান্ধিব। উপায় নাই, কি কৰোঁ, জুইৰ তাপ ইমানেই আছিল যে দূৰৰ পৰা এনেকৈ দি দিলোঁ। পাঁচফোৰণ দিলোঁ আৰু এইখিনি এতিয়া মই ভালদৰে ভাজি ল'ম। আৰু এইখিনিতে চাওকচোন, বেচেৰাৰ ইমান ভোক লাগিছে, তাৰ খোৱাৰ সময়ো হৈছে। আৰু ৰাতিপুৱাতে খুৱাই এতিয়ালৈ খোৱাই নাই, মন চন মাৰি আছে একেবাৰে। তাকো কিবা এটা খুৱাই ল'ব লাগিব। বনোৱা আছে বাৰু, কিন্তু খোৱাহে হোৱা নাই। সেইকাৰণে দেখিছেনে কি ধুনীয়াকৈ বহি আছে। এইফালে এইখিনি ভজা হ'ল। এইখিনিতে দি ল'লোঁ গৰম মছলা। গৰম মছলাখিনি অকণমান ভাজি দিলোঁ, বেছি ভাজিলে পুৰা গোন্ধ ওলাব, সেইকাৰণে বেছি ভজা নাই। আৰু এয়া মুগৰ দাইলখিনি দি দিলোঁ। আৰু এইখিনি এতিয়া ভালদৰে মিহলি কৰি ল'ম। কোনে কোনে মুড়ি ঘণ্ট খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। ময়ো ভাল পাওঁ খাবলৈ, কিন্তু হ'লে ভালদৰে বনাবহে নাজানো। ইয়াতে মই এতিয়া এগিলাচ পানী দি লৈছোঁ। গৰম মছলা থকা গিলাচটোৰে এগিলাচ পানী দি লৈছোঁ। আৰু এয়া আছে ভজা মাছ। এতিয়া মই এই ভজা মাছৰ মানে এই মাথাকেইটা দি দিম আৰু ইয়াতে দি দিওঁ উতলি থাকোঁতে। হালধি নিমখ দিয়াৰ পাছত এয়া হৈ গ'ল মুড়ি ঘণ্ট। নাজানো কেনেকুৱা হৈছে, মই কৈছোঁৱে আগতে যে ভালদৰে ৰান্ধিব নাজানো। এইফালে আমাৰ বপুৰাই বহিয়ে আছে শান্তশিষ্ট হৈ পিনে, তাৰ একেবাৰে আমনি লাগি গৈছে। এতিয়া তাকো খুৱাওঁ। আৰু এইপিনে মই দালি বহাই দিছোঁ, আৰু এই মাছখিনি এতিয়া দালিত দি দিম। মানে দালিখিনি ৰাতিপুৱাৰে আছিল, সেইকাৰণে ভাবিলোঁ মাছখিনি দি দিওঁ। গৰম ইমান বেছি পৰিছে, বাপৰে বাপ, ভাগৰ লাগি গৈছে। আৰু ভাগৰতকৈ বেছি গৰম লাগিছে, জুইৰ তাপত ক'বই ভাল আৰু শৰীৰ। আৰু এতিয়া মই সেয়া লৈছোঁ তিতা কেৰেলা, আৰু এইখিনি এতিয়া মই ভাজি লওঁ। তিতা কেৰেলা ভজানো কি দেখুৱাম ন, সকলোৱে জানেই বনাবৰ কাৰণে।
আৰু এইফালে ভাত খাবৰ সময় হ'ল, তেওঁ খালেই আৰু মই এতিয়া খাম, নহ'লে একেলগে খালে বাবুৱে দিগদাৰ দি থাকে, ইমান মাখি পৰে নহয় গৰমত। তাৰপিছত এয়া লৈছোঁ বঙলা জ্বলা মানে ভোট জলকীয়াৰ আচাৰ, তিতা কেৰেলা ভাজি, আৰু ইয়াতে আছে মুড়ি ঘণ্টা আৰু এয়া দালি, আৰু ইয়াতে পানী লৈছোঁ। ভাত কিন্তু মই বহুত বেছিকৈ খাওঁ দেই, আজিতো আৰু বেছিকৈ খাম কাৰণ ৰাতিপুৱা খোৱা নাই যে সেইকাৰণে। এতিয়া মই ভাতখিনি খাই লওঁ। আজিৰ ভিডিঅ'টি চাই কেনেকুৱা পালে জনাব, যদি ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। বাই বাই।